ছয়গাঁৱৰ বাংকাকাটা জ্বলিছে ক্ষোভৰ অগণিত ইটা ভাটাই নিদ্ৰা কাঢ়িছে অঞ্চলবাসী ৰাইজৰ গুমি পঞ্চায়তৰ সভাপতিৰ বৰ্বৰ কাণ্ড অস্ত্ৰধাৰী গুণ্ডা লগাই প্ৰহাৰ কৰিছে দুজন ব্যক্তিক বিগত 24 ছেপ্টেম্বৰৰ ঘটনা এয়া প্ৰফুল্ল কলিতা নামৰ বৃদ্ধ লোক এজনে বেৰ বান্ধি আছিল নিজ ভূমিত এনেতে এডল দুৰ্বৃত্তই হাতত চোকা অস্ত্ৰ লৈ নামিল এখন স্কৰ্পিঅ' গাড়ীৰ পৰা তেওঁলোকে প্ৰফুল্ল কলিতাৰ বেৰ ভাঙি দিয়ে আৰু চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে তেওঁক আৰু তেওঁৰ পুত্ৰক এইটো ইটাৰ ভাটাৰ মালিক টমিজালি তেখেত হৈছে আমাৰ ছয়গাঁও সমষ্টিৰ গুমি বাংকাকাটা পঞ্চায়তৰ তেখেত এজন প্ৰেচিডেণ্ট তেখেতে বলপূৰ্বক গুণ্ডা বাহিনী লৈ আনি স্কৰ্পিঅ' গাড়ী এখনত আহি তেখেতসকলে মানে কি দা কুঠাৰ এনেকুৱা ধৰণৰ মানে কি অস্ত্ৰ লৈ পিনে মাৰণাস্ত্ৰ লৈ পিনে আমাৰ মানুহৰ ওপৰত অত্যাচাৰ চলাইছে আল্টিমেটলি দুজন মানে হাততো বহু মানে কি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এতিয়া তেখেতসকলে হস্পিটেল কৰা হৈছে তেখেতসকলে সম্পূৰ্ণৰূপে অবৈধ গুণ্ডাগিৰি দাদাগিৰি কৰি তেখেতসকলে মাটিবিলাক দখল কৰিছে এইটো সম্পূৰ্ণ ম্যাদী পট্টাৰ মাটি প্ৰফুল্ল কলিতাৰ নামত ম্যাদী পট্টাৰ মাটি এই মাটিটো তেখেতে দখল কৰি পিনে ইমান দিন চলি আছে আৰু তেখেতে প্ৰফুল্ল কলিতাই তেখেত এজন জ্যেষ্ঠ মানুহ বয়োজ্যেষ্ঠ মানুহ তেখেতে ইয়াত বেৰ দি থকা অৱস্থাত তেখেতে গুণ্ডা বাহিনী লৈ আনি পিনে এনেকুৱা দা আমাৰ মহিলাবিলাকে ইয়াৰ পৰা দৌৰিছে এনেকুৱা দা লাঠি মানে গুণ্ডাগিৰি আৰু অশ্লীল গালি গালাজ তোৰ ওপৰত তেখেতসকলৰ অত্যাচাৰ ইমানেই বাঢ়ি গৈছে টমিজালি তেখেত মাত্ৰ মানে কি পলিটিকেলি পাৱাৰ দেখাই পিনে বাংকাকাটা ট্ৰাছ কৰিব বিচাৰিছে জানিব পৰা মতে দুৰ্বৃত্তৰ দলটো আছিল ইটা ভাটাৰ মালিক তথা গুমি গাঁও পঞ্চায়তৰ সভাপতি টমিজ আলীৰ ভেৰণীয়া বাহিনী মই যাতে মোৰ নিজ জমিত মই বেৰা দি আছিলোঁ কালি ৰাতিপুৱা 9টামান বজাত এতিয়াকে মই বেৰা দি থকাত বিপুল কলিতা আস্কৰ আলী আজালা তিনিজন আহিল আৰু বিমল বুলি এজন আহি কৈছে বেৰাগীয়া দিছা এই বুলি কৈ বেৰাৰ খুঁটি ঘূৰি দলি দি ডায়েৰী কাটি থাপ থুপ মোক মাৰধৰ কৰে মোক মাৰধৰ কৰা দেখি ইয়াৰ পৰা ল'ৰাটো মোৰ আটা শুনি সি দৌৰি যায় মোক ৰক্ষা কৰিব খোজাতে সি আকৌ মাৰধৰ কৰিলে কৰাৰ পিছত হুলস্থুল যেতিয়া হ'ল তেতিয়া এই গাঁৱৰ 2-4জন দেখা পাই সিহঁতে কথা সুধিলে কিয় মাৰা বুঢ়াটোক এই বুলি কথা সোধাওঁতে ইতিমধ্যে পিছফালৰ পৰা এখন গাড়ী আহিছে কিন্তু গাড়ীখন আহি তাতে গুণ্ডা বাহিনী আহিছে 10-15জনমান মানুহ গুণ্ডা দাও আৰু মেট হাতত লৈ পিনে ঢাপ ঢুপ ওলাইছে আৰু ঢাপ ঢুপ যাই য'ত আছে তিৰি পুৰুষ যায়ে আছে তাকে আৰু সকলোকে ল'ৰা ছোৱালী ঢাপ ঢুপ কোবাইছে কোবত সকলোৱে দাও দিছে দিয়াৰ বাবুতো মই কি কৰিম নিজ জমিত মাৰধৰ খাই মই উপায় নাপাই মই মেডিকেলত ভৰ্তি হৈছোঁ তথাকথিত জনপ্ৰতিনিধিজনৰ এই বৰ্বৰ কাণ্ডত গৰজি উঠে বাংকাকাটাৰ ৰাইজ ঘেৰাও কৰে ছয়গাঁও আৰক্ষী থানা আৰু স্মাৰক পত্ৰ প্ৰদান কৰে চক্ৰ বিষয়াক মোৰ মাটি পৰ্যন্ত দেখাত চুৰ কৰি কিনে লৈছে মোক নজনাকৈ মোৰ সৰু দেউতাই এতিয়া টাৰ্গেট কৰি 2জন দালাল 4-5জনমান দালাল লগ লাগি কিনে এই মাটি মোৰ ধ্বংস কৰিছে মোৰ নিজে সেই চেগুনবাৰী মোৰ সেই বাহঁৰ নিজে উঠা এতিয়াও মোৰ চকুৰ পানী আহে গম পাইছে আৰু এই 2-4জনমান দালাল লগাই কিনে সেই মনে এটা বেলেগৰ ঘৰত মাটি বহাই মণ্ডাল বহাই সেই মাটি মোৰ ধ্বংস কৰিছে আমাক নুদাকৈ নিজৰ পুত্ৰক এটাক নুদাকৈ সেই পুত্ৰক দলি সহকাৰে লিখি দিছে ৰাইজ সহকাৰে লিখি দিছে সেই টমিজ আলী সেই চৈত কৰিছে পূৰ্বতেও এই টমিজ আলীয়ে বহু লোকৰ মাটি কৌশলেৰে হস্তগত কৰিছে আৰু তাণ্ডৱ চলাই আহিছে অঞ্চলটোত আমি এইটোৱে জনাব বিচাৰিছোঁ যে আজি টমিজ আলীয়ে অবৈধভাৱে ইয়াতে গাঁৱৰ ভিতৰত ইটা ভাটা কৰিছে কৰি তেওঁ এই অঞ্চলৰ মানুহৰ মাটি বেদখল কৰিছে স্কুলৰ মাটি তেওঁ খান্দি কৰি লৈ গৈছে আৰু আজি আমি জনতা সেইকাৰণে সজাগ আমি আজি প্ৰত্যেকজন বাংকাকাটা গাঁৱৰ বাচ্চাৰ পৰা বুঢ়ালৈকে প্ৰতিজন আজি সজাগ প্ৰতিজন আজি আন্দোলনমুখী আৰু আমি পণ লৈছোঁ যে অদূৰ ভৱিষ্যতে ইটা ভাটা আমি হ'বলৈ নিদিওঁ আৰু আমাৰ গাঁৱৰ মাটি যাতে কোনো মানুহে বেদখল কৰিব নোৱাৰে আমি সেইটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিম আমি BRFৰ ফালৰ পৰা ইয়াৰ আগতে এজাহাৰ দিয়া হৈছিল টমিজ আলীৰ বিৰুদ্ধে
পিছে মৌন হৈ আছিল পুলিচ প্ৰশাসন। পিছে এই ঘটনাৰ এদিন পিছতেই কৰায়ত্ব কৰা হয় অত্যাচাৰী তমিজ আলীক। আজি বাংকাকাটা গাঁৱৰ বাসিন্দাসকল আজি সংকটত পৰিছে আৰু আজি ইয়াতে আইন শৃংখলাজনিত এটা সমস্যাৰ উদ্ভৱ হৈছে। গতিকে এই ঘটনাটো আমি পুনৰ্গঠন বল বাংকাকাটা BRFৰ ফালৰ পৰা আমি তীব্ৰ গৰিহণা দিছোঁ আৰু অদূৰ ভৱিষ্যতে এনেকুৱা ঘটনা যাতে নহয় আৰু হ'লে কিন্তু আমি হাতত অস্ত্ৰ উঠাই ল'বলৈ বাধ্য হ'ম। পিছে এতিয়ালৈ ক্ষান্ত হোৱা নাই ৰাইজ। বাংকাকাটাৰ ৰাইজ আজি সংগ্ৰামৰত। ন্যায় নোপোৱালৈ চলাই যাব তেওঁলোকৰ সংগ্ৰাম। এতিয়া প্ৰশ্ন হয়, তমিজ আলীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবনে চৰকাৰে? ৰাইজৰ পক্ষত থিয় দিবনে প্ৰশাসন? নীতি বিৰোধী কাৰ্যৰ বাবে জবাবদিহি কৰিবনে ইটাভাটাৰ মালিকক? পৰৱৰ্তী সময়ত হ'ব সেয়া লক্ষণীয়। চাই থাকিব জনদৃষ্টি নিউজ।